মৰমৰ ছাত্ৰ ছাত্ৰীসকল, কেনে আছা তোমালোক? নিশ্চয় ভালে আছা, নহয় জানো? আমি এই প্ৰতিকূল পৰিস্থিতিৰ মাজতো কৰোনাৰ যি ভয়াৱহ পৰিস্থিতি 2019 পৰা COVID-19 হিচাপে আমাৰ মাজত বিৰাজ কৰি আছে, গোটেই পৃথিৱী আজি ত্ৰাসিত হৈ আছে। তেনেস্থলত আমিও তাৰ মাজেদি আগবাঢ়ি গৈ থাকিব লাগিব। আমি ছাত্ৰ ছাত্ৰীসকল যথেষ্ট সমস্যাৰ সন্মুখীন হৈছোঁ, কিন্তু তথাপিও তোমালোকে এই পৰিস্থিতিক আগুৱাই তোমালোকে নিজৰ লক্ষ্যত উপনীত হ'ব লাগিব। আৰু সেইটোৱে মই বিচাৰোঁ। সেয়েহে তোমালোকৰ কাৰণে আজি আকৌ জাতি গঠনৰ প্ৰক্ৰিয়াৰ যিটো তৃতীয় বা শেষ পৰ্যায়ত আজি উপনীত হৈছোহি। তোমালোকৰ কাৰণে তৃতীয়টো ভিডিঅ' লৈ মই আজি আহিছোঁ। আজি আমি আলোচনা কৰিম দেশ বিভাজনৰ ফলাফল। ইতিমধ্যে দেশ বিভাজনৰ সমস্যা তোমালোকৰ মাজত আলোচনা কৰা হৈছে। আজি দেশ বিভাজনৰ ফলাফল সম্পৰ্কে আমি আলোচনা কৰিবলৈ আগবাঢ়ি আহিছোঁ। দেশ বিভাজনৰ ফলাফলৰ প্ৰথম পৰ্যায়টো হৈছে কি? আমি 1947 চনৰ 15 আগষ্টত আমাৰ দেশ বিভাজন হ'ল। ভাৰতবৰ্ষ আৰু পাকিস্তান নামৰ দুখন একেলগে আমি যিখিনি মানুহ একেলগে বাস কৰিছিলোঁ, সেই বাস কৰা মানুহখিনি দুটা ভাগত বিভক্ত হৈ দুখন ৰাষ্ট্ৰত পৰিণত হ'ল। আৰু তাৰ ফলত যি ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'ল, আমি সকলোৱে একেলগে আছিলোঁ, কিন্তু দেশ বিভাজনৰ নামত আমাৰ মাজত হিংসা বিদ্বেষ আগবাঢ়ি গ'ল। হিংসা বিদ্বেষে ঠাই ল'লে। ফলত লাখ লাখ মানুহ গৃহহীন হৈ পৰিল। দেশ বিভাজনৰ ফলত লাখ লাখ মানুহ গৃহহীন হৈ পৰিল। শৰণাৰ্থীৰ সমস্যাই দেখা দিলে। দ্বিতীয়টো সমস্যা আহিল শৰণাৰ্থীৰ সমস্যা। কম সময়ৰ ভিতৰতে 5 লাখ মানুহ গৃহহীন হ'ল। মানুহৰ মাজত অত্যাচাৰ চলি গ'ল। একেলগে ভাতৃৰ দৰে যিসকল মানুহ বাস কৰি আছিল, সেই সকলৰ মাজত হিংসাই স্থান ল'লে। তাৰ ফলত কি হ'ল? 5 লাখ মানুহ গৃহহাৰা হৈ পৰিল। এইটো আছিল দেশ বিভাজনৰ ফলাফল, নহয় জানো? তাৰ উপৰিও আমাৰ কি হ'ল? প্ৰশাসনিক ক্ষেত্ৰতো আমাৰ যিসকল অফিচৰ বয়-বস্তু আছিল, টেবুল চকী পৰ্যন্ত দুয়োখন দেশৰ মাজত বিভাজন হৈ পৰিল। এই সময়ত আমাৰ যিসকল মানুহে নিজৰ সীমামূৰীয়া অঞ্চলত বাস কৰিছিল, তেওঁলোকে নিজেই নজনা হ'ল তেওঁলোক ভাৰতৰ বাসিন্দা নে পাকিস্তানৰ বাসিন্দা। বিশেষকৈ বেংগল আৰু পাঞ্জাৱৰ মানুহখিনিৰ মাজত এই সম্পৰ্কে যথেষ্ট তেওঁলোক সমস্যাৰ সন্মুখীন হৈছিল। তেওঁলোকে নিজৰ অঞ্চল নিজেই কোনখন ৰাষ্ট্ৰত থাকিব, তেওঁলোক ভাৰতবৰ্ষৰ বাসিন্দা হৈ থাকিব না পাকিস্তানৰ বাসিন্দা হ'ব, সেইখিনি লৈ তেওঁলোকৰ মাজত সমস্যাৰ সৃষ্টি হৈছিল। লাখ লাখ মানুহ গৃহহাৰা হৈছিল। লাখ লাখ মানুহৰ মাজত যিটো মৰম স্নেহৰ ভাৱ, ভাতৃত্বৰ যিটো বান্ধোন, সেই বান্ধোন নাইকিয়া হৈ পৰিছিল। তেওঁলোকে নিজৰ ভগ্নী, নিজৰ মাতৃক অত্যাচাৰৰ সন্মুখীন হ'ব বুলি, তেওঁলোকৰ মাজতেই অত্যাচাৰৰ বলি হ'ব বুলি তেওঁলোকে নিজৰ মাতৃ ভগ্নীক নিজৰ ঠাইতে এৰি থৈ পেলাই দেশ এৰি ভাৰতবৰ্ষৰ পৰা পাকিস্তানলৈ যাবলৈ বাধ্য হৈছিল, নিজৰ দেশ এৰি যাবলৈ বাধ্য হৈছিল। ঠিক একেই সমস্যা পাকিস্তানৰ পৰা অহা যিসকল লোক নিজৰ ঘৰ বাৰী এৰি থৈ আহিছিল, তেওঁলোকৰো সেই একেই সমস্যা হৈছিল। আৰু দেশখনে এটা নতুন সমস্যাৰ সন্মুখীন হৈ পৰিছিল, সেইটো হৈছে শৰণাৰ্থীৰ সমস্যা। আৰু এই শৰণাৰ্থীসকলক আশ্ৰয় দিয়াৰ ক্ষেত্ৰত চৰকাৰে যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। সেইটো হৈছে দেশ বিভাজনৰ ফলাফল। ইয়াৰ পিছত আহিল আমাৰ ৰাজ্য পুনৰ্গঠনৰ সমস্যা। মই কৈছিলোঁ তোমালোকক আগৰ ভিডিঅ'টোত যে ব্ৰিটিছসকলে তেওঁলোকৰ প্ৰশাসনৰ সুবিধাৰ্থে দেশবিলাকত তেওঁলোকে দুটা ভাগত ৰাজ্যবিলাক বিভক্ত কৰিছিল। এটা হৈছে ব্ৰিটিছ শাসিত ৰাজ্য, আনটো হৈছে ৰাজশাসিত ৰাজ্য। কিন্তু যেতিয়া চৰকাৰ গঠন হ'ব, তেওঁলোকে কেনেকৈ ৰাজ্যৰ পুনৰ্গঠন বা ৰাজ্যৰ সীমা নিৰ্ধাৰণ কৰিব, সেইকাৰণে 1953 চনত এখন ৰাজ্য পুনৰ্গঠন আয়োগ গঠন হ'ল। আৰু এই আয়োগখনে 1956 চনত তেওঁলোকে কাৰ্যভাৰ গ্ৰহণ কৰিলে। সেইকাৰণে আমি কি কওঁ? ৰাজ্য পুনৰ্গঠন আয়োগ কেতিয়াৰ পৰা কাৰ্যকৰী হৈছিল বুলি এটা ইম্পৰ্টেণ্ট কুৱেশ্যন এইখিনিতে আহে, আৰু সেইটো হৈছে 1956 চন। আৰু তেওঁলোকে এই ৰাজ্য পুনৰ্গঠন আয়োগে ৰাজ্যবিলাক কিহৰ ভিত্তিত বিভাজন কৰিছিল?
তাৰ একমাত্ৰ তেওঁলোকৰ পৰামৰ্শ আছিল প্ৰধানকৈ ভাষাৰ ভিত্তিত ৰাজ্য পুনৰ গঠন কৰিব লাগে। তেওঁলোকৰ প্ৰথম পৰামৰ্শ কি আছিল? তোমালোকৰ এইখিনিতে এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আহে, ৰাজ্য পুনৰ গঠন আয়োগৰ পৰামৰ্শ কি আছিল? ৰাজ্য পুনৰ গঠন আয়োগৰ পৰামৰ্শ আছিল ভাষাৰ ভিত্তিত ৰাজ্যবিলাক গঠন কৰিব লাগে। সেইদৰে গুজৰাট, অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ এইবিলাক ৰাজ্যৰ পুনৰ গঠন হৈছিল। এইখিনিতে মই তোমালোকক এই চেপ্টাৰটোৰ পৰা যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন সেইখিনি এবাৰ আলোচনা কৰিব খুজিছোঁ। চাবা, প্ৰথমটো শুনা, ব্ৰিটিছ India was divided into two areas. What were these two? British India was divided into two areas. They were British India province and princely states. অৰ্থাৎ ব্ৰিটিছ শাসিত ব্ৰিটিছৰ যিখন ভাৰতবৰ্ষ তাত কেইটা ভাগত বিভক্ত, শাসনৰ সুবিধাৰ্থে কেইটা ভাগত বিভক্ত কৰা হৈছিল? দুটা ভাগত বিভক্ত কৰা হৈছিল, ব্ৰিটিছ ইণ্ডিয়া প্ৰভিন্স আৰু প্ৰিন্সলি ষ্টেটছ। ব্ৰিটিছ ইণ্ডিয়া প্ৰভিন্স আৰু ৰাজশাসিত ৰাজ্য। আৰু ইয়াৰ উপৰি আৰু এটা এইখিনিতে ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ 1 মাৰ্কৰ আছে, হোৱাট ইজ মিন বাই নিজাম? এইখিনিতে আমি এখন ৰাজশাসিত ৰাজ্য আছিল হায়দৰাবাদ, আৰু হায়দৰাবাদৰ যিজন শাসক আছিল তেওঁক আমি নিজাম হিচাপে জানো। হু ৱাজ নিজাম বুলি যদি কোৱা হয়, নিজাম কোন আছিল? তেতিয়াহ'লে হায়দৰাবাদৰ শাসকজনক নিজাম বুলি কোৱা হৈছিল। আৰু ৰাজাকাৰ্ছ কি? হোৱাট ইজ ৰাজাকাৰ্ছ? ৰাজাকাৰ্ছ কি? নিজামৰ এটা সৈন্য বাহিনী আছিল, পেৰা মিলিটাৰী ফ'ৰ্চ বা অৰ্ধ সামৰিক বাহিনী আছিল। সেই অৰ্ধ সামৰিক বাহিনীৰ নাম হৈছে ৰাজাকাৰ্ছ। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন 1 মাৰ্কৰ কাৰণে। Name the two areas that were affected by the partition of the country. যে দুটা অঞ্চল বিশেষকৈ ভাৰতবৰ্ষ বিভাজনৰ ক্ষেত্ৰত, বিভাজনৰ কাৰণে দুখন ৰাজ্য বিশেষকৈ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল। সেই দুখন ৰাজ্যৰ নাম কি? পাঞ্জাৱ আৰু বেংগল। এইটো তোমালোকে মনত ৰাখিবা। আৰু এটা কথা হৈছে মণিপুৰৰ, সেই সময়ত মণিপুৰ এখন ৰাজশাসিত ৰাজ্য আছিল। মণিপুৰৰ ৰজাজনৰ নাম কি? বুধচন্দ্ৰ সিং। ইয়াৰ উপৰি আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন যে জম্মু কাশ্মীৰ সেই সময়ত এখন ৰাজশাসিত ৰাজ্য আছিল। জম্মু কাশ্মীৰৰ ৰজাজনৰ নাম কি আছিল? ৰজা হৰি সিং। এইখিনিতে আৰু এটা কুৱেশ্যন আহে, কাশ্মীৰ কিদৰে ভাৰতবৰ্ষৰ লগত চামিল হৈছিল? এইটো এটা তোমালোকৰ 4 নম্বৰৰ এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। জম্মু কাশ্মীৰ বা কাশ্মীৰ কিদৰে ভাৰতবৰ্ষৰ লগত চামিল হৈছিল, সেইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ। সেইটো মই পিছলৈ আলোচনা কৰিম। আজিলৈ ইমানতে সামৰিছোঁ। এটা কথা তোমালোকক বিনম্ৰভাৱে অনুৰোধ জনাওঁ, যদি তোমালোকে মোৰ ভিডিঅ'বিলাক চাই ভাল পাইছা, তোমালোকে নিশ্চয় ছাবস্ক্ৰাইব কৰিবা আৰু লগৰ বন্ধু বান্ধৱৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। এইটো মোৰ তোমালোকৰ কাৰণে বিনম্ৰ অনুৰোধ। তেতিয়া মই উৎসাহিত হৈ নতুনকৈ তোমালোকৰ কাৰণে ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে উৎসাহিত হ'ম। ধন্যবাদ।